हेलो एवरीवन मोर चैनल तृप्तिলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো। আজি মই সহজভাৱে বনাব পৰা ভোট জলকীয়া আচাৰৰ এটা ৰেচিপি লৈ আহিছো। বলকচোন চাওঁ আহক মইনো কেনেকৈ বনালো এই ৰেচিপিটো। ভোট জলকীয়াখিনি নাকাটোতে প্ৰথমতে ভালদৰে ধুই ললো, ধুই পানীখিনি শুকুৱাই ললো, তাৰ পিছত এনেদৰে সৰু সৰুকৈ কাটি লৈছো। আপোনালোকে গুটিখিনি দিবও পাৰে বা নিদিবও পাৰে, মই গুটিখিনি দিয়া নাই। তাৰ পিছত ইয়াত যোনখিনি এটা এক্সট্ৰা পানী আছে সেইখিনি 1 ঘণ্টা ৰ'দত দি পানীখিনি শুকুৱাই লম। ভোট জলকীয়াখিনি 1 ঘণ্টা ৰ'দত এনেদৰে তাৰ এক্সট্ৰা পানীখিনি শুকুৱাই ললো। ইয়াত এটা এক্সট্ৰা পানী নাই। ইয়াত এটা নিমখ দি দিম, এচামুচ মানৰ সমান নিমখ দিম। নিমখখিনি দি এইখিনি অলপ মিক্স কৰি লম। ইয়াত থকা এক্সট্ৰা পানীখিনি আপোনালোকে ৰ'দত শুকুৱাই ল'ব 1 ঘণ্টামান সময়, নহ'লে এইখিনি সোনকালে বেয়া হৈ যাব। এইখিনি মিক্স হৈ গ'ল। এতিয়া মই চিচাৰ বটল এটা লৈছোঁ, বটলটো ভালদৰে ৰ'দত শুকুৱাই ল'লোঁ। ইয়াত এতিয়া ভোট জলকীয়াখিনি চামুচৰ সহায়েৰে ইয়াত দি দিম। জলকীয়াখিনি ইয়াত দি ল'লোঁ। ইয়াত এতিয়া কেঁচা মিঠাতেল দি দিম। জলকীয়াখিনি ডুব যোৱালৈকে কেঁচা মিঠাতেল দি ল'লোঁ। এয়া এতিয়া 7 দিনমান ৰ'দত দি থাকিব লাগিব, তেতিয়াহে জলকীয়াৰ ফ্লেভাৰটো তেললৈ যাব। এনেদৰে আচাৰ বনালে বহুত দিনলৈকে ভাল হৈ থাকে। যদি আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, তেতিয়াহে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি প্ৰথমে পাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।